নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আজিৰ এই ফ্ৰেছ ভিডিঅ'টোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই পেটিএমৰ কেইটামান কেছবেক ল'ব পৰা অফাৰৰ বিষয়ে ক'ম। পোনপ্ৰথমতেতো মই আপোনালোকক জিঅ' ৰিচাৰ্জ কৰি পেলাই আপোনালোকে 210 টকাৰ কেছবেক ল'ব পৰা এটা অফাৰ ক'ম। তাৰপিছত আপোনালোকক মই দুটামান সৰু সুৰা ৰিচাৰ্জত কেছবেক ল'ব পৰা প্ৰম' কোড ক'ম। তো বন্ধুসকল, বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকেও আপোনাৰ পেটিএম একাউণ্ট অ'পেন কৰি ল'ব। তাৰপাছত বন্ধুসকল, আপোনালোকে এই কেছবেকত ক্লিক কৰি দিব। কেছবেকত যেতিয়া ক্লিক কৰি দিব, ইয়াত নিউ অফাৰ আহি যাব। আৰু চাওক, পোনপ্ৰথমতে আপোনালোকে যদি পেটিএম একাউণ্টটো আপডেট দিয়া নাই তেতিয়াহ'লে আপডেট দি ল'ব। যদি প্লে ষ্টৰত আপডেট দেখুৱাইছে তেতিয়াহ'লে আপডেট কৰি ল'ব। তো তাৰপাছত বন্ধুসকল, আপোনালোকে ৰিচাৰ্জ এণ্ড বিল পে'মেণ্ট অফাৰ এই অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। তাৰপাছত আপোনালোকৰ ওচৰত ইয়াত ভালেকেইটা অফাৰ শ্ব' হৈ যাব। তো চাওক, আপোনালোকে দেখা পাইছে এইটো জিঅ' ৰিচাৰ্জ আপ টু 210 কেছবেক। তো বন্ধুসকল চাওক, এই অফাৰটো আপোনালোকে কেনেকৈ পাব, মানে কেনেকৈ আপোনালোকে এক্টিভ কৰি আপুনি 210 টকা কেছবেক ল'ব পাৰিব, চাওক মই আপোনালোকক বুজাই দি আছোঁ। তো বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকে এই এক্টিভ অফাৰত ক্লিক কৰি ল'ব। অ'কে, তাৰপাছত আপোনাৰ অফাৰটো এক্টিভ হৈ যাব। তো চাওক, এতিয়া বন্ধুসকল, আপোনালোকে 50 দিনৰ ভিতৰত 149 জিঅ' ৰিচাৰ্জ 3টা কৰিব লাগিব। বুজি পাইছে বন্ধুসকল? 149 ৰিচাৰ্জ 3টা আপুনি কৰিব লাগিব 50 দিনৰ ভিতৰত। 149ত আপোনালোকে 28 দিনকৈ পাই যায়। তো বন্ধুসকল, মুঠতে আপুনি 2টা ৰিচাৰ্জ ল'ব লাগিব আপোনাৰ মোবাইলত। তাৰপিছত এটা ৰিচাৰ্জ আপুনি বেলেগক দি দিলেও কোনো কথা নাই। ইয়াত আপোনাৰ 210 টকা কেছবেক আপুনি পাই যাব। 3টা ৰিচাৰ্জ কৰিব লাগিব 50 দিনৰ ভিতৰত। তো চাওক, আপোনালোকে ফাৰ্ষ্ট মোবাইল ৰিচাৰ্জত ক্লিক কৰিব যেতিয়া আপোনাৰ ৰিচাৰ্জ কৰিবৰ মন যায়। তো তাৰপাছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰ দি পেলাই আপুনি ডাইৰেক্ট ৰিচাৰ্জটো কৰি দিলে হৈ যাব। অ'কে, ইয়াত আপোনালোকে বেলেগ একো কৰিব নালাগে। ডাইৰেক্ট এনেকৈ আপুনি 3টা ৰিচাৰ্জ কৰিব এই কেছবেক অফাৰত আহি ইয়াৰ পৰা ফাৰ্ষ্ট মোবাইল ৰিচাৰ্জৰ পৰা আহি আপুনি ৰিচাৰ্জ কৰি থাকিব। আপুনি এনেকৈ 3টা ৰিচাৰ্জ 50 দিনৰ ভিতৰত কৰিলে আপুনি ইয়াত 210 টকাৰ কেছবেক পাই যাব আপোনাৰ পেটিএম ৱালেটত। অ'কে, তো বন্ধুসকল, এতিয়া 2 নম্বৰ অফাৰটো চাওক। মই আপোনালোকক কৈ আছোঁ, আপোনালোকে মোবাইল প্ৰিপেড ৰিচাৰ্জটো কৰিয়ে থাকে। হয়তো আপোনাৰ জিঅ' চিম হ'ব পাৰে, আপুনি মান্থলি পেক ভৰাই, কিন্তু ঘৰত হয়তো ভডাফোন, এয়াৰটেল এনেকুৱা চিমটো থাকিব পাৰে আপোনালোকৰ। তো বন্ধুসকল চাওক, যদি আপোনালোকে তেনেকুৱাকৈ 10-20 টকাৰ যদি প্ৰিপেইড মোবাইল ৰিচাৰ্জ কৰে, মানে 10 টকাৰ ৰিচাৰ্জ কৰিছে আৰু 7 টকা 53 পইচা টক টাইম পায়, এনেকুৱা ধৰণৰ ৰিচাৰ্জ যদি আপোনালোকে কৰিব বিচাৰিছে তেতিয়াহ'লে কৰিব পাৰিব একদম ফ্ৰী। কাৰণ আপোনালোকক মই দেখুৱাই দি আছোঁ। চাওক, পোনপ্ৰথমতে মই ইয়াত যিকোনো এটা নাম্বাৰ ছিলেক্ট কৰি লৈছোঁ। অ'কে, তো তাৰপাছত বন্ধুসকল, আপোনালোকৰ ওচৰত এনেকুৱা আহি যাব, এইটো জিঅ' নাম্বাৰে হৈ গ'ল, কোনো কথা নাই, মই আপোনালোকক এনেই দেখুৱাই দিছোঁ। তাৰপাছত এমাউণ্টত ধৰিলে আপোনালোকে 20 টকাৰ ৰিচাৰ্জ লগাব। অ'কে, তো আপোনালোকে ফাষ্ট ফৰৱাৰ্ড ইয়াত যাতে টিক মাৰ্কটো নাথাকে, এই টিক মাৰ্কটো ইয়াৰ পৰা নোহোৱা কৰি দিব। অ'কে, তাৰপাছত প্ৰচিড টু ৰিচাৰ্জত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে প্ৰচিড টু ৰিচাৰ্জত ক্লিক কৰি দিব, এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাইছে, এপ্লাই প্ৰম' কোড। এপ্লাই প্ৰম' কোডত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াত আপোনালোকে চাওক, ইয়াত আপোনালোকে কি দিব মই দেখুৱাই দিছোঁ। ডাঙৰ হাতত গোটেইকেইটা দিব লাগিব, ফ্ৰী 20 দি পেলাই এপ্লাই কৰি দিব। এই প্ৰম' কোডটো সকলোৰ তাত এপ্লাই হোৱা নাই, বেলেগ বহুতৰ তাতে এপ্লাই হোৱা নাই আৰু বহুতৰ তাতে এপ্লাই হৈ আছে। মানে 100% 50% তাত এই প্ৰম' কোডটো এপ্লাই হৈ আছে, আপোনালোকে ইউজ কৰি চাব পাৰে। অ'কে, তাৰপাছত যদি আপোনালোকে 10 টকা ৰিচাৰ্জ লগায় তেতিয়াহ'লে ফ্ৰী, আপোনালোকক মই ভালদৰে দেখুৱাই দি আছোঁ। চাওক, ফ্ৰী 10 দি দিব। ইয়াত ফ্ৰী 10 দি পেলাই এপ্লাই কৰি দিব। যদি আপোনাৰ তাত এপ্লাই হয় তেতিয়াহ'লে আপুনি ৰিচাৰ্জটো কৰি দিব, আৰু যদি এপ্লাই নহয় কোনো কথা নাই। তো এই দুটা প্ৰম' কোড মই আপোনালোকক ক'লোঁ, ফ্ৰী 20 আৰু ফ্ৰী 10। তাৰপিছত আৰু এটা আছে প্ৰম' কোড, সেইটো হৈছে 10 টকা ৰিচাৰ্জ ল'লে আপোনালোকে ফ্ৰী 5 দিব। ফ্ৰী 5 দি পেলাই এপ্লাই কৰি দিব। যদি প্ৰম' কোডটো এপ্লাই হয় তেতিয়াহ'লে ৰিচাৰ্জ লগাই দিব, আপোনাৰ 5 টকা প্ৰফিট হৈ যাব। অ'কে, তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, গুড বাই।